হাই গাইজ, আজি আমি ফিচাৰীলৈ ওলালোঁ মাছ ধৰিবলৈ বুলি। ৰাতিপুৱা ভাত খাবলৈ ভাতৰ লগত একো নাছিল, সেইকাৰণে মাছ দুটামানকে ধৰিবলৈ দাদাৰ লগত আহিলোঁ আৰু এয়া দাদা জালখন ভালকৈ ঠিক কৰিছে। আৰু এয়া বা মাছক দানা দিছে যাতে মাছবিলাকো ওচৰলৈ আহে, লালচি হৈ। গাইজ ভালকৈ চাওক, আমাৰ ফিচাৰীৰ ওচৰে ওচৰে কহুৱা ফুল ইমান ভাল